আপনি? আমার বিশাল আদিবাসী জনগোষ্ঠীর খুবই দুঃখের দিন আজি এক আদিবাসী এক সুদীর্ঘ কণ্ঠ প্রদীপ নায়ক ডাঙৰীয়া যে আমাৰ মাজত নাই আজি অসমক বহবাহ কৰা লাখ লাখ কোটি কোটি আদিবাসী জনগোষ্ঠীৰ কাৰণে খুবই দুখৰ দিন দুখৰ বিষয় যে নেকি এক সুদীৰ্ঘ কণ্ঠৰে নিস্বাৰ্থভাৱে এই বিশাল আদিবাসী জনগোষ্ঠীৰ কাৰণে মূল সমস্যা লৈ কিনে মাত মাতি আছিলে আজি তেওঁ আমাৰ মাজত নাই আমি গোটেই আদিবাসী ৰাইজে খুব দুখিত হৈছোঁ আৰু আজি আমি এক অমূল্য সম্পদ আজি এই আদিবাসী ৰাইজে হেৰাব লগা হৈছে গতিকে আমি গোটেই আদিবাসী ৰাইজে খুব দুখিত হৈ আছোঁ আজি দেখিবলৈ পাইছে আপোনালোকে লাখ লাখ আদিবাসী মানুহৰ অশ্ৰু বৈছে সকলোৱে কান্দিছে সকলো দুখত ভাগি পৰিছে লাখ লাখ আদিবাসী মানুহে প্ৰদীপ নাথক ভাল পাইছিলে তেওঁৰ কাম কৰ্মক তেওঁ ভাল পাইছিলে কণ্ঠক ভাল পাইছিলে আৰু যিয়ে নেকি নিস্বাৰ্থভাৱে ৰাইজৰ কাৰণে মাত মাতি কৈছিলে আদিবাসী জনগোষ্ঠীৰ এছটিৰ কাৰণে মাত আছিলে মাটিৰ পট্টাৰ কাৰণে মাত মাতিছিলে দৈনিক মজুৰিৰ কাৰণে মাত মাতিছিলে সকলো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মাত মাতিছিলে আজি সেইজন ব্যক্তি আজি আমাৰ মাজত নোহোৱাৰ কাৰণে আজি গোটেই লাখ লাখ আদিবাসী মানুহ আজি কান্দিবলৈ বাধ্য হৈছোঁ আপুনি দেখিবলৈ পাইছে যি পৰিৱেশ আজি আমাৰ জনগোষ্ঠীৰ কাৰণে খুবেই এক শোকাকুল এক দুখ লগা পৰিৱেশ গতিকে হয়তো তেনেকুৱা হয়তো প্ৰদীপ নাগৰ জন্ম আৰু হ'বই নাই সেইটো আমাৰ বৰ্তমান আমি মানে চিন্তা কৰিবলৈ পোৱা নাই গতিকে আমাৰ কাৰণে আদিবাসী জনগোষ্ঠীৰ কাৰণে আমাৰ এই বিখ্যাত অঞ্চলৰ কাৰণে এক অপূৰ্ণ ঘটিবলৈ মই ক'ব বিচাৰিছোঁ